নমস্কাৰ কলপুছ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ বন্ধু-বান্ধৱীসকল আজি মই লৈ আহিছোঁ এটা আচাৰৰ ৰেচিপি এই ৰেচিপিটো বনাবলৈ খুব সহজ ইয়াৰ বাবে আমাক বহুত বেছি বস্তুৰো প্ৰয়োজন নহয় আৰু এই আচাৰবিধ খাবলৈ বহুত সোৱাদ লগা হয় তেতিয়াহ'লে আহকচোন এই আচাৰবিধ বনাবলৈ কি বস্তুৰ প্ৰয়োজন হয় তাক জানি লওঁ এইখিনিতে এটা কথা কৈ লওঁ যে যদিহে ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আচাৰ বনাবৰ কাৰণে মই প্ৰথমতে লৈছোঁ 3টা নেমু, 2 টুকুৰা আদা, কেইটামান কেঁচা জলকীয়া আৰু কেইটামান শুকান জলকীয়া। এই গোটেইখিনি মই ভালদৰে ধুই শুকুৱাই লৈছোঁ। এতিয়া মই জলকীয়া কেইটাৰ ঠাৰিখিনি গুচাই ল'ম। জলকীয়া কেইটা এইকাৰণে ঠাৰিৰে সৈতে ধুই শুকুৱাই লৈছোঁ কাৰণ ঠাৰিৰে সৈতে ধুলে ইয়াৰ ভিতৰত পানী সোমাব নোৱাৰে। এতিয়া মই আদাখিনি টুকুৰা কৰি কাটি ল'ম। নেমু টেঙাৰ আচাৰত আদা কাটি দিলে নেমু টেঙাৰ পৰা টেঙাৰ ৰস ইয়াত সোমাই যায় আদাখিনি খাবলৈ খুব সোৱাদ লগা হয় এনেদৰে মই গোটেই আদাখিনি টুকুৰা কৰি কাটি ল'লোঁ আৰু কেইডোখৰমান মই দীঘলেও দি দিছোঁ গোটেই আদাখিনি এনেদৰে কাটি লোৱাৰ পিছত এতিয়া মই নেমুখিনি কাটি ল'ম ইয়াৰ বাবে এটা বাতি লৈছোঁ আৰু প্ৰথমতে নেমুৰ 2 মূৰ দুটা কাটি লৈছোঁ এতিয়া মই ইয়াৰ বাকলিখিনি গুচাই ল'ম এনেদৰে বাকলি গুচাই আচাৰ বনালে আচাৰখিনি খাবলৈ খুব সোৱাদ লগা হয় বাকলিৰে সৈতেও এই আচাৰখিনি বনাব পাৰি কিন্তু নেমুটোৰ বাকলিখিনি যদি অলপ ডাঠ হয় তেতিয়াহ'লে আচাৰখিনি খাবলৈ অলপ তিতা লাগিব পাৰে কিন্তু এনেদৰে বাকলি গুচাই বনালে আচাৰখিনিৰ তিতা ভাৱটো কমি যায় সেইকাৰণে মই ইয়াত খুব পাতল বাকলিৰ নেমু লৈছোঁ যাক কাজি নেমু বুলি কয় আৰু কিছুমানে ইয়াক কাগজি নেমু বুলিও কয় কাৰণ ইয়াৰ বাকলিটো কাগজৰ নিচিনা পাতল হয় এনেদৰে মই 3টা নেমুৰ বাকলিখিনি ভালদৰে গুচাই ল'লোঁ এতিয়া মই নেমুখিনি টুকুৰা কৰি কাটি ল'ম গোটেইখিনি নেমু কাটি লোৱা হোৱাৰ পিছত এতিয়া মই ইয়াত আগতে কাটি থোৱা আদাখিনি দিছোঁ তাৰ পিছত শুকান জলকীয়া কেইটা দিছোঁ আৰু এতিয়া কেঁচা জলকীয়া কেইটা মই মাজেৰে দুটুকুৰ কৰি দি দিছোঁ কাৰণ এনেদৰে কাটি দিলে নেমু টেঙাখিনি জলকীয়াৰ ভিতৰত সোমাই যায় আচাৰখিনি খাবলৈ খুব সোৱাদ লগা হয় ইয়াৰ পিছত মই ইয়াত প্ৰায় 3 চামুচমান নিমখ দিছোঁ আপোনালোকে যদি এই আচাৰবিধ বনাই খায় তেতিয়াহ'লে নিমখটো নিজৰ সোৱাদ অনুযায়ী দি দিব নিমখখিনি দিয়াৰ পিছত এইখিনি ভালদৰে লৰাই গোটেই বস্তুকেইটা মিহলি কৰি লৈছোঁ গোটেইখিনি বস্তু ভালদৰে মিহলি কৰাৰ পিছত এতিয়া ইয়াত এখন ঢাকনি লগাই এই বস্তুখিনি মই এৰাতিৰ কাৰণে এনেদৰে থৈ দিম নিমখ সানি এনেদৰে এৰাতিৰ কাৰণে থৈ দিলে নেমুখিনি ভালদৰে কোমলি যায় এয়া যি আপোনালোকে দেখিছে এইখিনি সম্পূৰ্ণ এক ৰাতিৰ পিছৰ দৃশ্য এতিয়া মই আচাৰত দিবৰ বাবে মছলাখিনি যোগাৰ কৰি ল'ম তাৰ বাবে 1 চামুচ গোটা জিৰা লৈছোঁ 1 চামুচ মিঠি গুটি লৈছোঁ তাৰ পিছত 1 চামুচ চব গুটি লৈছোঁ আৰু 2 চামুচ সৰিয়হ দিছোঁ বগা সৰিয়হ বা কলা সৰিয়হ যিকোনো দিলেই হয় তাৰ পিছত 2 চামুচ ধনিয়া লৈছোঁ এইখিনি এতিয়া মই কেৰাহী এখনত অলপমান গৰম কৰি ল'ম এই মছলাখিনি বহুত বেছি ভাজি ল'ব নালাগে বহুত বেছি ভাজি ল'লে মছলাখিনি তিতা লাগিব পাৰে যাতে ভালদৰে গুৰি হয় তাৰ বাবে অলপমান গৰম কৰি ল'লে হৈ যাব মছলাখিনি অলপ গৰম হোৱাৰ পিছত এতিয়া মই এইখিনি অলপ গুৰি কৰি লৈছোঁ মই মছলাখিনি বহুত বেছি গুৰি কৰা নাই কাৰণ আচাৰত দিয়া মছলা অলপ দখৰা হৈ থাকিলে খাই বেছি ভাল লাগে ইয়াৰ পিছত মই আচাৰত দিবৰ কাৰণে প্ৰায় 1.5 কাপ মান তেল কেৰাহী এখনত গৰম হ'বলৈ দিছোঁ তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত এইখিনি মই কিছু সময় ঠাণ্ডা হ'বলৈ এৰি দিছোঁ ইয়াৰ পিছত মই আচাৰখিনিত গুৰি কৰি থোৱা মছলাখিনি দি দিছোঁ তাৰ পিছত আধা চামুচ ইয়াত কালজিৰা দিছোঁ আৰু আধা চামুচ হালধি দিছোঁ তাৰ পিছত আধা চামুচ মই ইয়াত ৰেড চিলি দিছোঁ যাতে ৰংটো দেখিবলৈ ধুনীয়া হয় ইয়াৰ পিছত মই গোটেইখিনি বস্তু ভালদৰে মিহলি কৰি লৈছোঁ গোটেইখিনি বস্তু ভালদৰে মিহলি কৰাৰ পিছত এতিয়া ইয়াত ঠাণ্ডা হ'বলৈ দিয়া তেলখিনিও দি দিছোঁ তেলখিনি দিয়াৰ পিছত আকৌ এবাৰ এই গোটেইখিনি বস্তু ভালদৰে মিহলি কৰি লৈছোঁ এতিয়া
মোৰ আচাৰখিনি প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই এটা গ্লাছৰ বটল লৈছোঁ। এইটো ভালদৰে ধুই প্ৰথমতে শুকুৱাই লৈছোঁ আৰু এই আচাৰখিনি মই বটলটোত এতিয়া ভৰাই ল'ম। বটলত ভৰোৱাৰ পিছত এই আচাৰখিনি প্ৰায় একেৰাহে এসপ্তাহমান ৰ'দত দিলেহে খাবলৈ বেছি সোৱাদ লগা হয়, কিন্তু 2-3 দিন পিছৰ পৰা এই আচাৰখিনি প্ৰায় খাব পৰা হৈ যায়। আৰু যিকোনো আচাৰ ৰ'দত দিওঁতে আমি ইয়াৰ ঢাকনিখন গুচাই দিব লাগে যাতে আচাৰখিনিয়ে ভালদৰে ৰ'দ পায়, আৰু মাজে মাজে এইখিনি চামুচ এখনেৰে লৰাই তল ওপৰ কৰি দিব লাগে যাতে ইয়াৰ মছলাখিনি তলত বহি নাযায়। গতিকে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।